হেল্ল' বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই কলপাতত কেনেকৈ পিঠা বনাওঁ আপোনালোকক দেখুৱাই আছোঁ আৰু কিহেৰে বনাওঁ, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এনেকৈ সকলোৰে ঘৰত পূজাৰ পাছত কলবোৰ ৰৈয়ে যায়, তো বেয়া হৈ যায়, বহুতে পেলাই দিয়ে। তো মই আজি পেলাই নিদিওঁ, মই আজি পিঠা বনাম। কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন। এনেকৈ কলবোৰ বাকলিবোৰ গুচাই মিক্সাৰৰ জাৰ এটাত লৈ ল'ব আৰু এনেকৈ পেষ্ট কৰি ল'ব, মানে মিক্স কৰি ল'ব গোটেইখিনি এনেকৈ। এয়া মোৰ হৈ গ'ল। তাৰপাছত এইফালে চাউলৰ গুড়া আছিলে অকণমান, সেইখিনি লৈ লৈছোঁ। তাৰপাছত কলৰ পেষ্টখিনি যে অকণমান টাইম থোৱাই গোটাই হৈ গ'ল বাৰু, যিয়ে নহওক এইখিনি এতিয়া ইয়াতে দি দিছোঁ আৰু ইয়াতে অলপমান নিমখ দি দিম, কাৰণ কলখিনি মিঠাই থাকে, তো অলপ নিমখ দিলে ভাল লাগিব খাই। এতিয়া ইয়াতে নিমখখিনি দিয়া হৈ গ'ল। এতিয়া গোটেইখিনি মিক্স কৰি ল'ম। এতিয়া ইয়াতে অকণমান পানী দিম, পানী দি ভালকৈ এইখিনি মিক্স কৰি ল'ম। তাৰপাছত এইখিনি মিক্স হৈ গ'ল ধুনীয়া। এতিয়া কলপাত এখন কাটি আনিছোঁ, এইখন ধুনীয়াকৈ ধুই লৈছোঁ, লৈ এনেকৈ সেকি ল'ব, যেন বান্ধিব পাৰি, বান্ধিলে যেন ফাটি নাযায় কলপাতখন, তেনেকৈ। তো হৈ গ'ল এনেকৈ গোটেই, মানে দুখনেই কলপাত লৈছোঁ, তো অকণমানে যিহেতুকে দুখন কলপাতত হৈ যাব। এনেকৈ এখন ৰেডি হৈ গ'ল, এনেই জাপি দিলেই হ'ব, বেছি একো কৰিব নালাগে। নেক্সট এইখন ৰেডি কৰি আছোঁ। এনেকুৱা বস্তুখিনি পাতলাই লৈ ল'ব। এনেকৈ টাৱাখন এনেকৈ কলপাতখনেৰে সেকি থাকিব, এনেকৈ উল্টাই পাল্টাই সেকিব, তো ধুনীয়াকৈ পিঠাখন ৰেডি হৈ যাব। তো এয়া আমাৰ পিঠা ৰেডি হ'লে আৰু অলপ বাকী আছে। তো এয়া আমাৰ পিঠা ৰেডি। তো এনেকৈ মানে পেলাই দিয়াতছে কলবিলাকতো এনেকৈ যদি আপুনি খাই ভালো লাগে, আৰু নিমখীয়া মিঠা এনেকুৱা টাইপৰ সোৱাদ এটা হয়, ভাল লাগে। তো আপোনালোকে ঘৰত ট্ৰাই কৰি চাবচোন। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে লাইক এণ্ড কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।